নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ ভেদাইলতাৰে শিঙি মাছবোৰ মই কেনেকৈ ৰান্ধো তাকে দেখাওঁ আৰু কি কিনো ইয়াৰ লগত যোগ কৰিম বনাই থাকোঁতে আপোনালোকক দেখুৱাই গৈ থাকিম সকলো ভিডিঅ'বোৰ বলক চাওঁ। কেৰাহী গৰম হ'ল মোৰ, ইয়াতে মিঠাতেল দি দিছোঁ মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে। তেল গৰম হ'ল, মই ইয়াতে এতিয়া মাছখিনি দি দিম ফ্ৰাই হ'ব কৰিবলৈ। ভালদৰে ফ্ৰাই কৰি ল'ম মাছখিনি লৰাই ল'ম। মই এতিয়া মাছখিনি কাঢ়ি ল'ম। এতিয়া মই মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। এতিয়া এটা পিঁয়াজ দি দিম আৰু জলকীয়া 3টাও ফালি লৈছোঁ মই ইয়াতে দি দিছোঁ। এটা ভালদৰে লৰাই দিম। পিঁয়াজখিনি মই ভালদৰে এতিয়া ভাজি ল'ম। পিঁয়াজখিনি মোৰ ভজা হৈ গৈছে। ইয়াতে এতিয়া মই খুন্দি লোৱা ভেদাইলতাখিনি আৰু আদা নহৰু পেষ্টখিনি একেলগতে দি দিম। মিক্সি বাতিটো মই অলপখিনি পানী দি পেলাই আখালি লৈ ইয়াতে ঢালি দিছোঁ। অলপখিনি হালধি দিছোঁ, 1 চামুচ নিমখ দি দিছোঁ। এতিয়া সকলোখিনি ভালদৰে লৰাই ল'ম। ভেদাইলতাখিনি মই এতিয়া পানীখিনি শুকাই যোৱালৈকে ভালদৰে ভাজি ল'ম। লৰাই মই এতিয়া ভাজি থাকিম। সেইখিনি এতিয়া আকৌ মই ভালদৰে লৰাই লৈছোঁ। মই সৰুকৈ কাটি লৈ কণ বিলাহী কেইটামান দি দিছোঁ। আকৌ ভালদৰে লৰাই দিম। কণ বিলাহীখিনি সিজি যোৱালৈকে মই আৰু ভাজি থাকিম। এতিয়া বিলাহীখিনি মোৰ সিজিছে আৰু পানীখিনিও নাইকিয়া হৈছেগৈ। মোৰ বিলাহীখিনি সিজি গ'ল আৰু ইয়াৰ পৰা পানীখিনিও শুকাইছেগৈ। আৰু ইয়াতে মই এতিয়া সিজাই লোৱা অলপকেইটা আলু দি দিম। ইয়াতে মই বইল কৰা আলু দি দিছোঁ। আকৌ ভালদৰে লৰাই ল'ম। এতিয়া মই এইখিনি ভালদৰে ভাজি লৈছোঁ। অলপখিনি মই জালুক দি দিছোঁ খুন্দিব, বেছি নাই দিয়া। এতিয়া আকৌ ভালদৰে লৰাই দিম। ইয়াতে এতিয়া মই পানী দি দিম, গৰম পানী দি দিছোঁ। ভেদাইলতা যিহেতু জোলটো খাই ভাল লাগে, সেইটো কাৰণে মই পানী অলপ বেছিকৈ দিছোঁ। এইখিনি ভালদৰে উতলিবলৈ দিম। চব্জিখিনি মোৰ উতলি আছে। ইয়াতে মই এতিয়া আকৌ জলকীয়া 4টা ফালি দি দিছোঁ আৰু ভাজি লোৱা মাছখিনি দি দিছোঁ। সেইটো ভালদৰে এবাৰ উতলিলে মোৰ চব্জি হৈ যাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে চাই, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু যদি ফেচবুকত চাই আছে, মোৰ প্ৰফাইলটো ফ'ল' কৰি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।